স্বীকৃতি বাতিলটো কোনে কৰিছে গতিকে সেবা এটা স্বতন্ত্ৰীয়া সংগঠন সেবাই মানে 10ম শ্ৰেণীৰ পৰীক্ষাটো তেওঁলোকে পৰিচালনা কৰে গতিকে সেবাৰ যেটো পৰীক্ষাৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে তেওঁলোকে এটা বেলেগ ধৰণৰ স্বীকৃতি দিয়ে আৰু অসম চৰকাৰৰ স্বীকৃতিটো আমাৰ ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন হেতু বেলেগ গতিকে পৰীক্ষা দিয়াৰ কাৰণে যিবিলাক স্কুলে ৰিপিটেডলি তেওঁলোকে ফলাফলটো বেয়া কৰিছে সেই ফালৰ পৰা সেবাৰ ফালৰ পৰা এইটো স্বীকৃতি বাতিল হৈছে অসম চৰকাৰ বা ডাইৰেক্টৰেটৰ পৰা নহয় আৰু নিশ্চিতভাৱে বিদ্যালয়খন যদি পাৰফৰ্ম কৰিব নোৱাৰে তেওঁলোকৰ যদি বিলো 30% 0% যদি 5% থাকে তেনেহলে ৰখাতকে নৰখাই ভাল সেই বিদ্যালয় ভাৰত চৰকাৰে ভাৰতৰ সৈনিক স্কুলসমূহৰ পৰিচালনাৰ বিধি ব্যৱস্থা সলনি কৰিছে পূৰ্বৰ যিসমূহ সৈনিক স্কুল আছিলে সেই সৈনিক স্কুলসমূহ আছে আৰু সেই সৈনিক স্কুলসমূহৰ ব্যয়ৰ দায়িত্ব পৰিচালনাৰ দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছে এতেকে গোৱালপাৰা সৈনিক স্কুলখনৰ এতিয়া আমি মানে তাৰ সকলোবিলাক অসম চৰকাৰে ব্যয় বহন কৰে নতুনকৈ 100খন সৈনিক স্কুল প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মিনিষ্ট্ৰি অফ ডিফেন্সে কিন্তু আগৰ নিচিনা মিনিষ্ট্ৰি অফ ডিফেন্সে পোনপটীয়াভাৱে এই সৈনিক স্কুলসমূহ পৰিচালনা নকৰিব এই সৈনিক স্কুলবিলাক ৰাজ্য চৰকাৰৰ উদ্যোগত বা কোনো ব্যক্তিগত সোসাইটিৰ ব্যক্তিগত নহয় যিকোনো সোসাইটিৰ অধীনত এই সৈনিক স্কুল প্ৰতিষ্ঠা হ'ব পাৰে ফাণ্ডৰ পুঁজি দিছে আৰু এনআৰএলৰ ফালৰ পৰা তেওঁলোকে পাইছে পুঁজি মই ভাবো যে সঠিক দিশত বিদ্যালয়খন আগবাঢ়িব ঠিক আছে elementary, high school and college. আমি বহু দীর্ঘদিন 35 বছর ধরে চাকরি কৰি আছো কিন্তু আমাৰ শিক্ষকসকল মানে ৰিটায়াৰ হৈ আছে আৰু মৰি আছে গতিকে এটা কিবা অতি সোনকালে 6.3 দফা অনুযায়ী তথ্য আপনি কাৰ্যকৰী কৰক গতিকে স্কুল আছে কিন্তু কন্ডিশন এপ্লাই সেই কন্ডিশনত আকৌ থাকি যাব যদি এনৰোলমেন্ট নাই নহব ল্যান্ড ডকুমেন্ট হ'ব লাগিব আকৌ